ফাইনেলি দুখন গাড়ী কেঞ্চেল মানে টিকেট কেঞ্চেল হোৱাৰ পাছত মই আজি গুৱাহাটীলৈ যাবলৈ ৰেডি হ'লোঁ কিবাকৈ এখন গাড়ী মই টিকেট পালোঁ আৰু লাষ্ট ছিটত হ'লেও বহি মানে মই আজি কিবাকৈ গুৱাহাটী আহিবই লাগিব কাৰণ অলৰেডি কোৰ্টৰ কাম আৰম্ভ হৈ গৈছে তাৰপাছতে ধুনীয়াকৈ গোঁসাই ঘৰত সেৱা জনাই মই মায়ে বনোৱা একদম ধুনীয়া ধুনীয়া খানা খাবৰ কাৰণে মই ডাইনিঙলৈ আহিলোঁ আহিয়ে লোকেল চিকেন আৰু পিঠাগুড়িৰ আঞ্জা দি মই ভাত খালোঁ আপোনালোকেও খাই চাব বহুত বেছিয়ে টেষ্টি হয় মই আজি দেখাবলৈ সময় নহ'ল বেলেগ কেতিয়াবা মই ৰেচিপিটো দেখাম বাৰু তাৰপাছতে মায়ে মোক আহি অকণমান আগুৱাই দিলেহি মানে গাড়ীত উঠাই দিব আহিলে মায়ে কাৰণ ডেটৰটো সময় নাই চ' মায়ে মোক অকণমান আগুৱাই দিলে ঘৰৰ পৰা বেছি দূৰ নহয় যিহেতু তাৰপাছতে আমি মায়ে মই ৰাস্তা ক্ৰছ হৈ ল'লোঁ আৰু ইয়াত দেখিছেনে গাড়ী আহি আছে মানে মই মোৰ সুবিধা মতে মানে মই অকণমান আগত ৰৈ আছোঁ আৰু গাড়ীখনত উঠিবৰ বাবে বাছ ষ্টেণ্ডলৈ নগ'লোঁ তাৰপাছত দেখিছেনে গাড়ীখন কেনেকুৱা ফুল হৈ আছে মই কিবাকৈ মানে লাষ্ট ছিটটো পালোঁ আৰু তাৰপাছতে মই টোপনি গ'লোঁ অলপ উঠিয়ে দেখা পালোঁ যে একদম হালদিবাৰী মন্দিৰ পাই গ'লোঁহি তাৰপিছতে মই সেৱা এটা জনাই ল'লোঁ আৰু তাৰপৰা জনাই এয়া আমি আকৌ আহিলোঁ এয়া পালোঁহি মানে আমনি পাই গ'লোঁহি আমনি পায়ে মই ভাবিলোঁ চাহ তাহ নাখাওঁ আৰু একো ঘৰৰ পৰা যিহেতু ইমান বেছি দূৰ নহয় ঘৰত ধুনীয়াকৈ ভাতকেইটা খাই আহিছিলোঁ তো ক'ল্ড ড্ৰিংকছ কিবা এটা খাম আৰু এনেকৈ বুলি ভাবিছিলোঁ কিন্তু যিহে মোৰ মানে হামি আহি আছে টোপনিটো মানে ভাঙাই নাছিলে গাড়ীত কাৰণ টোপনি গৈছিলোঁ আপোনালোকে গাড়ীত উঠিলে টোপনি আপোনালোকৰ আহেনে নাহে জনাবচোন মোৰ কিন্তু বহুত ধুনীয়া টোপনি আহে মই গাড়ীত শুই আহি ভাল পাওঁ তাৰপিছতে কেইটামান মানে মই চিপছ লৈ ল'লোঁ লৈ তাৰপাছত হোটেলত অকলেই বহি গ'লোঁ আৰু কি ক'ব কেতিয়াবা অকলেও খাব লাগে নহয় জানো তাৰপাছতে ধুনীয়া চাহ একাপ লৈ ল'লোঁ লৈ লগতে গোল্লা এটা লৈ ল'লোঁ গোল্লাটো খাই একদম এই আইতাগৰাকীও কি ধুনীয়াকৈ ভাত খাইছে তৃপ্তিৰে বা তাৰপাছতে আকৌ আমাৰ জাৰ্ণিটো আৰম্ভ হৈ গ'ল তাৰপাছত এই যে গাড়ীখনৰ ভিতৰত দুজন মহাপুৰুষ দেখা পাইছে কি উৎপাত মানে এজনটো গাড়ীৰ ওপৰত মানে একেবাৰে ওপৰত উঠিবলৈহে বাকী আৰু আগৰজনা ইমান সেয়া নহয় কিন্তু এই মোৰ পৰা ওচৰত যিজন আছে এইজনৰ মানে উৎপাতটো অলপ বেছিয়ে হয় খুব বেছি এণ্টাৰটেইন কৰিছে এইবাৰ আকৌ পিছৰ ছিটৰ আংকলৰ লগত কথা পাতিলে কি ক'ব আৰু সৰু ল'ৰা ছোৱালী এনেকৈ ভাল লাগে উৎপাত কৰিলেও ভাল লাগে সিহঁতে আকৌ উৎপাত নকৰিলে বেয়াহে লাগে পায় এয়া তাৰপাছতে মই চিপছ আৰু ক'ল্ড ড্ৰিংকছ লৈ আহিছিলোঁ যে সেয়া খাই মই একদম আহি খানাপাৰা পহুঁচি গ'লোঁহি খানাপাৰা পালোঁহি ইয়াতে বহুত মানুহ নামিলে আৰু মই তাত নানামিলোঁ অকণমান আগত নামিলোঁ যিহেতু মোৰ তাত নামিলে খানাপাৰাত নামিলে অলপ অসুবিধা হয় তো মোৰ সুবিধা মতে মই অলপ আগত নামি ল'লোঁ নামি গাড়ীখনৰ পৰা নামি ভাবিছোঁ কোনফালে যাওঁ যে ৰাস্তাটো কেনেকৈ ক্ৰছ হওঁ তাকে ভাবি দুফালে দুটা বেগ লৈ আৰু একদম পূৰা গৈ একদম হৰেকমাল টাইপৰ গৈছোঁ আৰু কি ক'ব এইবোৰেই ষ্ট্ৰাগল লাইফ তাৰপাছতে মই মানে ইয়াত পৰা মানে ৰাস্তাটো ক্ৰছ হ'লে মই ৰিক্সাত উঠিলে ৰুম পাই যাম মানে একেবাৰে ওচৰ হয় তাৰপাছতে দেখিছেনে মোৰ একেবাৰে বেটাৰী নাই মানে বেটাৰী পূৰা মানে দিনটো মানে 80% আছিলে 80%ে মোৰ খতম হৈ গ'ল কাৰণ ভিডিঅ' বনাই আহিছিলোঁ আৰু বহুত বেছি মোবাইল টিপো মানে মই সেইটো কাৰণে চাৰ্জ বহুত জল্দিয়ে খতম হৈ যায় তাৰপাছতে আহি ঘৰত ধুনীয়াকৈ ৰুম চুম চাফা কৰি ল'লোঁ আৰু মোবাইলটো অলপমান চাৰ্জ দি মেলি গোঁসাই ঘৰখন চাফা কৰি ল'লোঁ গা চা ধুই আহি গোঁসাই ঘৰত মই ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ তাৰপিছত চালোঁ যে ধূপৰ বাকেটত এডালহে ধূপ আছে হ'ব দিয়া আজিৰ কাৰণে কামটো চলিলেই হ'ল আৰু এডাল ধূপ জ্বলাব পায় নে নাপায় জনাবচোন মই কিন্তু কেতিয়াবা নাথাকিলে জ্বলাই দিওঁ আৰু উপায়টো নাই তাৰপাছতে চাহ একাপ বনাই লওঁ বুলি চাহ একাপ বনাই ল'বলৈ গ'লোঁ পানীও দিনটো খোৱা নাছিলোঁ কিন্তু দেই পানী নোখোৱা একদম বহুত বেয়া হেবিট হয় মোৰ আজি কিয়বা পানী খাব ইচ্ছাই নগ'লে তাৰপাছতে আমনিৰ পৰা কিনি অনা এটা চিপছ হয় বানানা চিপছ এইটো বানানা চিপছটো হৈছে কেৰেলা বানানা চিপছ কেৰেলাৰ হয় বোলে হেনো এইটো বহুত বেছিয়ে টেষ্টি লাগিলে খাই আপোনালোকেও খাই চাব পাৰে মই মানে একচুৱেলি বানানা চিপছ ভাল পাওঁ এইটো কাৰণে বেলেগ ধৰণৰ বানানা চিপছ ট্ৰাই কৰি থাকোঁ আজিৰ ব্লগটো মানে বাই গাইজ